ইউনিভাৰ্চিটিত বিটেক ইঞ্জিনিয়াৰিং চিট পাবলৈ সক্ষম হৈছে আৰু হাগ্ৰামা মহিলাৰী ছাৰক নিমিষা দেৰ গাৰ্জেন তেখেতে মানে এটা এপ্লিকেশ্যন দিছিলে। নিমিষা দেৰ পৰিয়ালটো আৰ্থিকভাৱে দুৰ্বল আৰু নিমিষা দেক মানে পঢ়া শুনা কৰিবৰ কাৰণে কোৰ্চটো কমপ্লিট কৰিবৰ কাৰণে আৰ্থিক মানে প্ৰয়োজন আৰু ইয়াৰ কাৰণে হাগ্ৰামা ছাৰে আজি আমাৰ যুৱ BPFৰ টিম আৰু BSUV টিমটো আমাৰ নিমিষা দেৰ ঘৰলৈ পঠাই দিছে। আমি নিমিষা দেক হাগ্ৰামা ছাৰে পঠোৱা 2 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহিছোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ BTCৰ চিফ আমাৰ সকলোৰে শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ দুখীয়া দৰিদ্ৰ বিভিন্ন ধৰণৰ ষ্টুডেণ্টবিলাক সহায় কৰি আহি আছে। IIT, NIT, MBBS বা উচ্চ শিক্ষা গ্ৰহণ কৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক হাগ্ৰামা মহিলাৰী ছাৰে বৰ্তমান আৰ্থিক সাহায্য প্ৰদান কৰি আছে। চ' আজি আমাৰ কোকৰাঝাৰ চহৰৰ বাসগৃহত নিমিষা দেৰ ঘৰলৈ আমি আহিছোঁ আৰু নিমিষা দেৰ গাৰ্জেন তেখেতক আমি হাগ্ৰামা ছাৰে পঠোৱা 2 লাখ টকা তেখেতৰ হাতলৈ আমি অৰ্পণ কৰিব বিচাৰিছোঁ আৰু গাৰ্জেন ডাঙৰীয়াক আমাৰ তৰফৰ পৰা এখন মানে আৰণেৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ তৰফৰ পৰা জনাব গাৰ্জেনক। আপুনি এইফালে আহক।